আপোনালোকক মই এনেকুৱা ধৰণৰ ভিডিও এটা বনাবলৈ গৈ আছো তাৰ মানে আপোনালোকে দেখিলে আচৰিত হৈ যাব কাৰণ কেনেকুৱা সিস্টেমত ওয়াল যদি কারেক্ট হৈ যায় নভঙাকে আমি এটু ওয়াল মানে বন্ধ কৰি দিও আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক ওয়ালবোৰ যে কারেক্ট হৈ যায় হেতু আপোনালোকক মই দেখুৱাই আছো আৰু কিহৰ কাৰণে কারেক্ট আহিছে হেতু মই আপোনালোকক ডিটেইলছ দি আছো আৰু একচুয়ালি মই এই গড়টোত যে আছো এই মালিকজনৰ লগত বাটত লগ পাইছিলো আৰু তেও জানে মই এই ঠিকাদাৰী কাম কৰো বুলি আগৰ পৰাই জানে কিন্তু আমি কামটো কৰা নাছিলো গতিকে এই গড়টোত তাৰ মানে কারেক্ট বেমাৰ আহিছে বুলি মোক কৈছে মই এতিয়া আহি পেলাই চালো এই গড়টোত একচুয়ালি হসাকে তাৰ মানে কারেক্ট আহিছে আৰু এটো উপায় কি আছে মোক খুদিছে যে ইয়াৰ উপায় কি আছে গতিকে মই মেডিসিন লৈ আহিছো আপোনালোকে চাব নিশ্চয় এটো চাক এই ওয়ালটো যে আছে এই ওয়ালটো এনেকুৱা কারেক্ট আহিছে গতিকে হেতু বুলি আমাক মানে মাতিছে আৰু চাল একচুয়ালি কিহৰ কাৰণে আহিলে মই আপোনালোকক কৈছো কথাটো তাৰ মানে এটো মিস্ত্ৰীয়ে যেতিয়া কাম কৰিছিলে একচুয়ালি এটো মেহিবালি দি পেলাই প্লাষ্টাৰ মাৰিছিলে মেহিবালি দি প্লাষ্টাৰ মাৰিছে আৰু ওপৰত ভালকে তাৰ মানে বিমৰ কানত মানে ভালকে ধৰক আপোনাৰ খুচি পেলাই মছলাটো বৰুৱা নাই কাৰণে এটো আহিছে এটো চাক এটো সাইডতো এনেকুৱা আহিছে আৰু এইফালে গোটেইখিনি সাইডত তাৰ মানে ম্যাক্সিমাম এই গড়টোত আপোনাৰ প্ৰায় 10টা ওয়াল মানত এনেকুৱা বেমাৰ হ'ল কাৰণ একচুয়ালি এটো মেহিবালিৰ কাৰণে হৈছে কোনো টেনশন নাই আৰু এটো নভঙাকে মই ঠিক কৰি দিম বুলি মই মালিকক কলো কৈছে কেনেকুৱা মই কৈছো অলপ টকা আপোনাৰ খৰচ হ'ব আৰু এই বস্তুটো আপোনালোকক দেখুৱাইছো এই বস্তুটো এইটো আপোনাৰ 201 ক্র্যাক এক্স মানে পেস্ট হয় এটো সাক ডক্টর ফিক্সেডৰ মাল আৰু এটো কি কৰিব লাগিব এই বস্তুটো আপুনি এটা কাম কৰিব লাগিব এটো হেৰি উলাই পেলাই মানে এটা সিস্টেমত কাম কৰি যাব লাগিব আঙ্গুলি দি দিলে নহব অকমান যত ফাটি গল এটো বস্তুটো মই আপোনালোকক দেখাইছো এই ওয়ালটো যে কারেক্ট আহিছে এনেকৈ এটো মেচিন দি পেলাই কাটিব লাগিব বহুত দৰকাৰী ভিডিও দে আপোনালোকে ভালকে অকমান মানে হেৰি টাইম লৈ পেলাই চাব দে তাৰ মানে এটো মেচিন দি পেলাই কাটি পেলাই অলপ মানে ভিতৰত হুমাই মেচিনটো ম্যাক্সিমাম 2 ইঞ্চি মান বৰাই পেলাই তাৰ পিছে আপোনালোকে বাহিৰৰ সাউন্ড আহিছে কাটি পেলাই তাৰ পিছে আমাৰ এই বেজি দিয়া নহয় বেজি সিরিজবোৰ আছে নহয় এটো কি কৰিব ভিতৰত আপুনি এনেকৈ বৰাই ডাঙৰ সিরিজ লাগিব এই সিরিজ দি লাহে লাহে আপুনি যদি ভিতৰত মালটো দি দিয়া নহয় তেতিয়া ওয়ালটো আপোনাৰ নভঙাকে কারেক্ট আপোনাৰ মৰি যাব দুদিন মান যদি থাকি যায় তেতিয়া আপোনাৰ কারেক্ট অটোমেটিক বন্ধ হৈ যাব আৰু দুটামান ওয়াল মই দেখাইছো আপোনালোকক এটো জুৱা কালি তাৰ মানে আমি কৰিছিলো আহকে পিনে মই দেখাই দিছো গতিকে এই ওয়ালটো সব একদম দীঘলকে এনেকুৱা কারেক্ট হল একচুয়ালি এটো আমি কি কৰিলো কাটি পেলাই মেচিন দি বৰাই এটো ক্র্যাক এক্স মানে পেস্ট তাৰ মানে এটো আপোনালোকে আনিব লাগিব ডক্টর ফিক্সেডৰ মাল এটো সিরিজ দি মাৰি পেলাই এনেকুৱা মানে ব্লেডটো হুমাই দিছো হুমাই পেলাই যেনেকুৱা মানে হেৰি হৈছিলে এটো আপোনাৰ ভিতৰত বৰাই এতিয়া সিরিজ দি পেলাই হেৰি কৰি থৈ দিলো এতিয়া দুদিন হল কিন্তু ইয়াত মানে অকমান ফুকাই গল আৰু এতিয়া মানে হেৰি কৰিম আমি এই পুটিং কাটি দিম এতিয়া পুটিং কাটি দিলে নিশ্চয় ইয়াৰ বেমাৰটো তাৰ মানে নাইকা হৈ যাব